নমস্কাৰ, মই প্ৰণামী বৰকটকী মহন্ত। হয়তো আপোনালোকে যোৱা দুদিন আগত এটা নিউজ পাইছে। মোৰ হাজবেণ্ড বিদ্যুৎ মহন্ত নাহৰকটীয়াৰ এজন স্থানীয় সংবাদদাতা। তেওঁ দৈনিক অসম কাকতত সংবাদ সেৱা আগবঢ়াই আছিলে বিগত কিছু বছৰ ধৰি। এজন নিৰপেক্ষ সত্য নিষ্ঠাবান সাংবাদিক হিচাপে তেওঁ নিজৰ কৰ্মজীৱনত যথেষ্ট অভিজ্ঞতা আৰ্জিছিলে। সকলোৱে জানে সমাজৰ হৈ কাম কৰা এজন স্পষ্টবাদী মানুহ আছিলে। তেওঁ আছিলে বুলি মই এইবাবেই কৈছোঁ, তেখেতে এটা ভুল সিদ্ধান্ত, আৱেগৰ বশৱৰ্তী হৈ এটা ভুল সিদ্ধান্ত লৈ তেখেতে নিষিদ্ধ সংগঠন এটাত জইন হৈছোঁ বুলি ফেচবুকত এটা পোষ্ট দিছে। দুদিনৰ আগত তেওঁ অৰুণাচললৈ বুলি ওলাই গৈছিলে। তেওঁ আগতেও দেৱালীৰ পিছতেই, আপোনালোকে ফেচবুকটো চাৰ্চ কৰিলে গম পাব, তেওঁ দেৱালীৰ পিছতেই মানুহ লৈ পেলাই তেওঁ ৱেষ্ট বেংগলৰ কোনোবা ৩-৪জন ল'ৰা লৈ পেলাই অৰুণাচলৰ বিভিন্ন জেগাত তেওঁ ফুৰাইছিলে। সেইটো তেওঁ এটা পেচা হিচাপে লৈছিলে কেইদিনমানৰ পৰা। তেওঁ ঠাই চাই ভাল পায়, পাহাৰ ভাল পায়, প্ৰকৃতি ভাল পায়, সকলোৱে জানে তেওঁক জনাসকলে। সেইবাবে তেওঁলোকক লৈ পেলাই গৈছিলে অৰুণাচলৰ বিভিন্ন ঠাইত 7 দিন 8 দিন ঘূৰি। লগত এজন সতীৰ্থ সাংবাদিক জ্যেষ্ঠ, তেখেতক লৈ গৈছিলে। তাত ঘূৰি মেলি তেওঁ ভিডিঅ' আপলোড কৰিছিলে। তাৰ পৰা এটা সামান্য উপাৰ্জন কৰিছিলে তেওঁ। কাৰণ তেওঁ এখন বাতৰি কাকতত যিহেতু লিখি আছিলে বুলি মই জনাইছোঁ, বাতৰি কাকতত যিসকল সাংবাদিকে কাম কৰে তেওঁলোকে জানে বাতৰি কাকতৰ যিখিনি বেতন হয় সেই বেতনটো কেতিয়াও সময়মতে আমি নাপাওঁ। পৰিয়ালবৰ্গই কোনোদিন আমি সময়মতে বেতন পোৱা নাই। তেওঁলোকৰ প্ৰতিও এইটো মোৰ অনুৰোধ থাকিলে যাতে এতিয়া যিসকল সংবাদ সেৱাৰ লগত তেওঁলোকৰ লগত জড়িত হৈ আছে, অন্ততঃ পৰিয়াল পোহপাল দিব পৰাকৈ সাংবাদিকজনক মাহেকত এটা ন্যূনতম বেতন দিবলৈ আপোনালোকে চেষ্টা কৰক, যাতে মাহেকত বেতনটো পায়। তেখেতে সেইটো বেতনে চলিব নোৱাৰিম বুলি বিভিন্ন ধৰণৰ কামত আগবাঢ়িছিলে। যিহেতু তেওঁ যুক্তিপূৰ্ণ কথা কোৱা মানুহ আছিলে। বহুতে কয় সাংবাদিকৰ জানো পইচা নাই। হয়, তেওঁৰ পইচাৰ অভাৱ আছিলে। আমাৰ পৰিয়ালটো খুব কষ্টৰে আমি চলোঁ। তেওঁ কাৰো পৰা বিনা কথাত তেওঁ পইচা নলয়। ঘৰলৈ অহা মানুহ তেওঁ ঘূৰাই পঠিয়াই, তেওঁক পইচা দিবলৈ আহিলে বিভিন্ন কাৰণত তেওঁ ঘূৰাই পঠিয়াই। তেওঁ সদায় সত্য বাতৰি কৰে, তেওঁ তথ্যভিত্তিক বাতৰি কৰে সদায়। বিভিন্ন প্ৰশাসনৰ এগেইনষ্টত বাতৰি কৰে, প্ৰশাসনৰ হৈ কৰে। তেওঁ সম্পূৰ্ণ নিৰপেক্ষ আছিলে। অৰুণাচললৈ তেওঁ সেইবাৰ যেনেকৈ লৈ গ'ল মানুহ, তেনেকৈ মোক ঘৰত আহি ক'লেহি, এইকেইজন মানুহৰ লিংকত প্ৰণামী, মই আৰু মানুহ পাইছোঁ। মোক হিয়া বুলি মাতে তেওঁ। হিয়া, মই আৰু মানুহৰ লিংক পাইছোঁ, মই আকৌ যাম অৰুণাচল। মই ক'লোঁ ঠিক আছে তুমি যাবা। কাৰণ ঘৰৰ পৰা আমাৰ কোনো ধৰণৰ হেঁচা নাছিলে। আমি সকলো আমি পাঁচোটি প্ৰাণী তেওঁকে লগাই, শাহু শহুৰ আছে, তেওঁ একমাত্ৰ ল'ৰা। বাইদেউ লখিমপুৰত থাকে, তেখেতো এতিয়া ঘৰত আছেহি। মা দেউতা অসুখীয়া। মোৰ অকণমানি এটা ল'ৰা আছে, ক্লাছ 3ত পঢ়ে। তাৰ 9 বছৰ সম্পূৰ্ণ হৈছে ডিচেম্বৰৰ 3 তাৰিখে। তেওঁ ক'লে বাৰ্থডেটো খাই লওঁ, তোমাৰো বাৰ্থডেটো হৈ লওক, 6 তাৰিখে যাম। ঠিক আছে। সকলো ঠিক ঠাক কৰি মই তেওঁক 6 তাৰিখে পুৱা 4:50 মই ঘৰৰ পৰা বিদায় দিছোঁ অৰুণাচললৈ বুলি। তেওঁ গৈছে। তেওঁৰ লক্ষ্যস্থান আছিলে অনিনি। মোক কৈছিলে মই ঢলা শদিয়া হৈ যাম, ল'ৰাকেইজন তাতেই ৰৈ থাকিব, ঢলা শদিয়া ব্ৰিজত তেওঁলোকে ফটো মাৰি থাকিব, মই তাতেই গৈ লগ পাম। তেওঁক বিদায় দিলোঁ। 5টালৈ 10 মিনিট থাকোঁতে, মোৰ এখন ব্যক্তিগত বিদ্যালয়ত মই চাকৰি কৰোঁ। ৰাতিপুৱাটো সম্পূৰ্ণ মই ব্যস্ত। 8 বজাত যেতিয়া মই স্কুললৈ যাবলৈ বুলি সাজু হৈছোঁ, মই চাহকাপ হাতত তুলি লৈছোঁ, তেওঁৰ ফোন আহিছে। তেওঁ মোক ফোন কৰি কৈছে যে হিয়া, মই শদিয়াত খালোঁ, ব্ৰেকফাষ্ট কৰিলোঁ, এতিয়া মই পাহাৰত উঠিছোঁ। লাউড স্পীকাৰত মই ফোনটো দিছোঁ। কৈছে ল'ৰাটোক দিয়াচোন, মমক দিয়া, তাক আমি মম বুলি মাতোঁ। মমই কৈছে দেউতা তুমি কোনখন পাহাৰত উঠিছা? তেতিয়া তেওঁ কৈছে মই জেগাটো গম পোৱা নাই, মই তোমাক পিছত ফোন কৰিম। এপিনে গৈ মই এটা লেক পাম, মই তাত তোমাৰ লেকটোত মই ভিডিঅ' কল কৰিম। যদি মই নেট নাপাওঁ তেতিয়াহ'লে মই ভিডিঅ' কৰি থৈ দিম, মই তোমাক গৈ পেলাই তোমাক দি দিম ভিডিঅ'টো। স্কুলত মোৰ পৰীক্ষা হৈ আছে। মই ক'লোঁ 11 বজালৈকে মই বিজি থাকিম। স্কুলত আমাৰ ফোন এলাও নাই ক্লাছত, যিহেতু আমি সৰু সৰু ল'ৰা ছোৱালীক পঢ়াওঁ, সেইবাবে ফোনটো পৰাপক্ষত আমি আঁতৰাই থওঁ। হাতত থাকিলেও আমি ফোন ৰিচিভ নকৰোঁ। সেইবাবে মই ক'লোঁ তুমি 11 বজাৰ পিছত মোলৈ ফোন কৰিবা। প্ৰায় 11:20 হৈছে। মই স্কুলৰ পৰা নামি আহিছোঁ। আহোঁতে ৰাস্তাত থাকোঁতে তেওঁ মোক ভিডিঅ' কল কৰিছে।
ভিডিঅ' কল কৰি মোক কৈছে মই আহি এজেগাত ৰৈছোঁহি, তোমালোকক চাবলৈ ফোন কৰিলোঁ, চোৱা মই ক'ত ৰৈছোঁ। সেইটো সময়ত মোৰ সময় নাছিলে যে মই তেওঁৰ ভিডিঅ'টো চাম। মই তেওঁক ক'লোঁ যে মই ঘৰ পাই লওঁ ৰ'বা, মই ফোন কৰিম তোমালৈ। ক'লে তুমি মমক দেখুৱাচোন। ল'ৰাটোক মই হাতত ফোনটো তুলি দিলোঁ। সি দেখিলে, তাক এনেকৈ হাই মম এনেকৈ ক'লে, কৈ পেলাই ক'লে মই অলপ দেৰি পিছত তোমাক ফোন কৰিছোঁ, তুমি এটা ঘৰলৈ যোৱা। মই ফোনটো থলোঁ, থৈ পেলাই 20 মিনিট মোৰ টাউনত সৰু সুৰা কাম আছিলে, কাম বন কৰি অতি বেছি 20 মিনিটৰ পিছত মই ঘৰ পাইছোঁহি। ঘৰত আহি অকণমান দেৰি নিজৰ কামত লাগি থকাৰ পিছতে মোক ফোন কৰিছে মোৰ এগৰাকী বৌয়ে, লগতে থাকোঁ আমি। কৈছে যে মোক এজনী ছোৱালীয়ে ফোন কৰিছে, মুন্না বোলে আলফালে গ'ল। মই কৈছোঁ ধেমালি কৰিছে, বৌ কেলৈ যাব, তেওঁ অৰুণাচল গৈছে। বৌয়েও কৈছে ময়ো কৈছোঁ সি কিবা ধেমালি কৰিছে, সি মানুহ লৈ গৈছে। কাৰণ তেওঁক সকলোৱে জানে, তেওঁ সৰু ল'ৰাৰ নিচিনা এটা স্বভাৱ আছে, তেওঁ খুব ধেমালি কৰে মানুহৰ লগত। কথাটো মই ক'লোঁ যদিও মোৰ অন্তৰখনত হাহাকাৰ লাগিছে। মই পত্নী হয় কিবা এটা হ'লেও তেওঁৰ প্ৰতি মোৰ বণ্ডিং আছে তেওঁৰ লগত। মই লগে লগে ফেচবুকটো অ'পেন কৰিছোঁ, তাত মই দেখিছোঁ তেওঁ বহুত দীঘলীয়া এটা পষ্ট লিখিছে, এটা কবিতা লিখিছে। সেই কবিতাটো তেওঁ বহুত দিন আগতেই লিখিছিলে। তেতিয়া মই গালি পাৰিছিলোঁ, কিয় চিতাৰ কথা লিখিছা, কিয় বগা চন্দনৰ কথা লিখিছা, তুমি মৰিব নোৱাৰা নহয়, তুমি থাকিব লাগিব আমাৰ কাৰণে। তাৰপিছত তেওঁ হাঁহিছে, তেতিয়া নিলিখোঁ অজিপা দিয়া বুলি কৈছে। সেই কবিতাটো তেওঁ পষ্ট কৰিছে। তাৰ তলত তেওঁ বহুতখিনি লিখিছে, কেৱল মই চকুৰে ধোঁৱা কোৱা দেখিছোঁ, আলফা স্বাধীনটো মই দেখিছোঁ তাত, আৰু মই একো বেলেগ দেখা নাই। লগে লগে মই মোৰ হোৱাটছআপটো খুলিছোঁ, তাত তেওঁ এটা মোক ব্যক্তিগত মেছেজ কৰি থৈছে, ল'ৰাটোৰ কথা লিখিছে। মোক কৈছে তুমি ঘৰখন চম্ভালিবা, মই জানো তুমি পাৰিবা, তুমি সাহসী। পষ্টটো লিখি দিছে তুমি সাহসী। তেওঁক মই এটাই প্ৰশ্ন সুধিব বিচাৰোঁ, তেওঁ কেনেকৈ জানিলে যে মই ইমান সাহসী, যে তেওঁৰ নথকা অৱস্থাত, তেওঁ অনুপস্থিতিত মই তেওঁৰ সংসাৰখন চলাই নিব পাৰিম, ইমানখিনি দায়িত্ব মই অকলেই ল'ব পাৰিম। তেওঁ একোৱেই ব্যৱস্থা মোৰ কাৰণে কৰি থৈ নগ'ল, ল'ৰাটোৰ ভৱিষ্যত সুৰক্ষিত কৰি থৈ নগ'ল। তেওঁ জাতি প্ৰেম দেখুৱালে, কিন্তু তেওঁ পিতৃ মাতৃক পাহৰি গ'ল। আজিৰ পৰা মোৰ কোনো মা নাই, কোনো দেউতা নাই, লিখি থৈ গৈছে। যিজন ল'ৰাৰ কাৰণে মা দেউতাই আজীৱন কষ্ট কৰিলে, আজিও চকু পানী টুকি আছে। সৰু দেউতা এখন নাহৰকটীয়া বাগিচাত কাম কৰা এজন অৱসৰপ্ৰাপ্ত ব্যক্তি। তেওঁ আপোনালোকে সকলোৱে জানে, বাগানৰ পৰা 1500 টকা দেউতাই পেঞ্চন পায়। মই আজি একো লোক ঢাক নকৰাকৈ মোৰ কথাখিনি মই সকলোকে জনাম, কাৰণ সকলোৱে মোক সুধি আছে বিভিন্ন কথা, আৰু ফোনত মই এজনকৈ উত্তৰ দিয়া পাৰক, কাৰণ মোৰ মানসিক স্থিতি বহুত বেয়া হৈ আছে এতিয়া। মই নিজকে যিমান পাৰোঁ মই ষ্টেবল কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু পৰা নাই, কাৰণ মোৰ মূৰৰ ওপৰৰ আকাশখন ভাঙি গৈছে। তেওঁ মোক শেষ কৰি থৈ গৈছে। তেওঁক মই এটাই কথা কওঁ, তুমি মা দেউতাক এইটো বয়সত তুমি অকলশৰীয়া কিয় কৰিলা? যদি তোমাৰ ইমান দায়িত্ব আছে, দেশ প্ৰেম মনত আছে, তুমি প্ৰথম তোমাৰ ঘৰখন ঠিক কৰা। সদায় কওঁ, তোমাৰ কলমেদি তুমি সমাজ সলনি কৰিব নোৱাৰা। যুগ যুগ ধৰি আমি দেখিছোঁ, যিসকলে অকল সত্যৰ পক্ষত লাগি আছে, যিয়ে নিজৰ আৱেগক বেছি প্ৰাধান্য দিছে, তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে। সদায় কওঁ প্ৰেক্টিকেল হোৱা, প্ৰেক্টিকেল হোৱা। এগৰাকী পত্নী হিচাপে মই পত্নীতকৈও তেওঁৰ বান্ধৱী আছিলোঁ। তেওঁ প্ৰতিটো কথা মোক কৈছিলে। কিবা এটা লিখাৰ আগত প্ৰথম পাঠিকা মই আছিলোঁ। তেওঁ মোক শুনাব কথাটো, মোক কয় তুমি ৰৈ থাকা, তুমি শুনিবই লাগিব, মই প্ৰথম লিখাটো, তোমাক নুশুনালে মই শান্তি নাপাওঁ। সেই মানুহজনে মোক এষাৰ কথা নক'লে যে মই এনেকুৱা এটা সিদ্ধান্ত লৈছোঁ। কণমানি ল'ৰাটো, দেউতাক তাৰ কাৰণে হিৰো। কোনোবাই যদি সোধে এইটো কাৰ ল'ৰা, সি লগে লগে উত্তৰ দিয়ে মই বিদ্যুৎ মহন্তৰ ল'ৰা। মোৰ দেউতাই দৈনিক অসম কাকতত কাম কৰে। দেউতা খুব ভাল মানুহ, মোৰ দেউতাই মিছা কথা নকয়। কোনোবাই যদি কয় তোমাৰ দেউতাই এনেকৈ ক'লে নহয় তোমাৰ কথা, সি কেতিয়াও মানি নলয়। মোৰ দেউতাই কেতিয়াও মিছা কথা নকয়, সদায় সি সেইটোৱে কয়। এতিয়া মই তেখেতক প্ৰশ্ন কৰোঁ, মোৰ বেলেগৰ প্ৰতি মোৰ আক্ষেপ কৰিবলৈ মোক কি বাকী ৰাখিলা তুমি? মই কাক কি ক'ম, কাৰ প্ৰতি মই ক্ষোভ উজাৰিম? তুমি আছিলা সকলো, তোমাকে লৈ পেলাই মই জীৱনটো আগবঢ়াইছিলোঁ। তুমিতো এতিয়া মোক এনেকুৱা কৰিব নালাগে। যদি তুমি সঁচাকৈ ক'ৰবাত আছা, তুমি যদি চাই আছা, তুমি মোক এবাৰ কোৱা ফোন কৰি, এবাৰ মোক খবৰ দিয়া যে মই নিজে গুচি আহিছোঁ নিজৰ ইচ্ছাত। তেতিয়া মই তোমাক সম্পূৰ্ণৰূপে মোৰ মনৰ পৰা আজিয়ে বিদায় দিম। মই সংকল্প লৈছোঁ, মই কোনো দিন তোমাৰ কথা মই আৰু জীৱনত নাভাবোঁ, আৰু মই পিছলৈ কেতিয়াও ঘূৰি নাচাওঁ। কিন্তু তোমাক যদি কিবা কৰি পেলাই কোনোবাই কিবা প্ৰলোভন দি তোমাক যদি ৰাস্তাৰ পৰা আঁতৰাবলৈ বিচাৰিছে, তেন্তে তোমাৰ প্ৰতি মোক কোনো ধৰণৰ তেতিয়া দুখ নাথাকে। তোমাক যদি কোনোবাই ষড়যন্ত্ৰ কৰি আমাৰ পৰা কাঢ়ি নিছে, সমাজখনৰ তোমাৰ প্ৰয়োজন আছিলে, তোমাক যদি সেইবোৰ
কাৰোবাৰ সুবিধাৰ বাবে যদি তোমাক আঁতৰাই পঠিওৱা হৈছে তেন্তেও মোৰ ক'বলগীয়া একোৱেই নাই। কাৰণ ইয়াত যিখিনি মানুহে ফেচবুকত পষ্টটো পঢ়িছে, তেওঁ লিখা সেই পষ্টটোত তেওঁ যিদৰে লিখিছে, তেওঁৰ কথা যেনেকৈ মানুহে গম পাইছে, ময়ো সেইধৰণে গম পাইছোঁ। সমানেই মই ভুক্তভোগী। বহুত ফেচবুক পষ্টত মই পঢ়িছোঁ, সেইদিনাখনতো মোৰ সম্ভৱেই নহয়, মানসিক অৱস্থা বহুত বেয়া। কালি গোটেই ৰাতি মই পঢ়িছোঁ ফেচবুকত খুলি খুলি। তাত বহুতে কমেণ্ট কৰিছে কেইজনমানে যে পত্নীয়ে জানে, ঘৰৰ মানুহৰ সহমতত তেওঁ ওলাই গৈছে, তেওঁ ইজি মানি বিচাৰি গৈছে। মই এটাই কথা তেওঁলোকক কওঁ, যদি সেই মানুহজনে ইজি মানি বিচাৰিছিলে তেন্তে তেওঁ কিয় আগতে ইজি মানি লৈ ঘৰখন সংস্থাপিত নকৰিলে? কিয় ইজি মানি গোটাই ল'ৰাটোৰ কাৰণে এটা বেংক বেলেঞ্চ ৰাখি থৈ নগ'ল? কিয় মোক সুৰক্ষিত কৰি থৈ নগ'ল? তেওঁ এতিয়া মোক কাৰ হাতত গতাই থৈ গৈছে? আৰু মই আলফা স্বাধীনক মই এটাই প্ৰশ্ন কৰোঁ, পৰেশ বৰুৱা আপুনিয়ে হওক বা তেওঁৰ লগত যোগাযোগ কৰা যিসকল লোকেই হওক, মই তেওঁলোকক মই এটাই প্ৰশ্ন কৰোঁ, কি সাহসত কি আপোনালোকে অধিকাৰত তেওঁক কাঢ়ি লৈ গ'ল ইয়াৰ পৰা? তেওঁলোকক যদি আপোনালোকে ট্ৰেইন কৰিছে, তেওঁলোকক যদি আপোনালোকৰ ওচৰলৈ যাবলৈ বাধ্য কৰিছে, পৰিয়ালৰ লগত আপোনালোকে কিয় কথা নাপাতিলে? বহুতে লিখিছে পত্নীয়ে জানে। যদি মই জানিলোহেঁতেন, মোৰ মানুহজনক মই জানো বেগটো বাইকত বান্ধি দিলোহেঁতেন যে তুমি ভালকৈ যাবা। যাবৰ সময়ত চকলেট ভাল পোৱা মানুহজনৰ হাতত মই চকলেট দি পঠিয়ালোহেঁতেন নেকি, তুমি খাবা? কোনোদিন তেওঁক মই অবিশ্বাস কৰি পোৱা নাছিলোঁ। ইমানে তেওঁ মোক দুমোজাত পেলাই থৈ গ'ল, এতিয়াও তেওঁ মোৰ বাবে সাঁথৰ হৈ পৰিলে। আলফা স্বাধীনক মই এটাই কওঁ, যদি সঁচাকৈ আপোনালোকক স্বাধীন অসম লাগে, আপোনালোকে বহুত দিনৰ আগতেই কাম কৰিব লাগিছিলে। গোটেই অসমত বহিৰাগত মানুহে ব্যৱসায়ৰ পৰা আদি কৰি সকলো হাত পাতি লৈছে, সকলো সুবিধাবাদী মানুহে ভৰি পৰিছে। আপোনালোকে কি কৰিছে অসমখনৰ কাৰণে? সাধাৰণ নিৰীহ মানুহৰ কাৰণে আপোনালোকে কি কৰিছে? আপোনালোকে এটাই কাম কৰিছে, মানুহৰ হাজাৰ হাজাৰ মানুহৰ ঘৰ ধ্বংস কৰিছে। সেই যে মই আজি হীৰৰ সেন্দুৰখিনি লৈ আছোঁ, সেই সেন্দুৰখিনি আপোনালোকে শেষ কৰিছে। মই কাৰ ভৰসাত এতিয়া সেন্দুৰখিনি লৈ থাকিম? মোৰ মানুহজন জীয়াই আছেনে নাই, ভালে আছেনে নাই, সেই খবৰটো মই এই পৰ্যন্ত নেপাওঁ। 2 দিন হৈ গ'ল তেওঁ ঘৰৰ পৰা ওলাই যোৱা। আপোনালোকে স্পষ্টীকৰণ দিয়ক, এবাৰ মোক তেওঁৰ লগত কথা পতাই দিয়ক। তেওঁ নিজ মুখেৰে মোক কওক যে মই গুচি আহিছোঁ, মই ওলাই আহিছোঁ। তেওঁ এবাৰ মোক কওক। মোৰ তেওঁৰ প্ৰতি সেইটোৱে অনুৰোধ। আৰু আলফাৰ প্ৰতি মোৰ গোটেই জীৱন ক্ষোভ থাকিব। মই তেওঁলোকক মই নিজৰ মনৰ পৰা মই বুকুখনত ধৰি মই হাও দিছোঁ, কোনোদিন তেওঁলোকে স্বাধীন অসম নাপায়। যদি মই এইটো কোৱাৰ কাৰণে মই আপোনালোকৰ ওচৰত দুখী হয়, বন্দুকটো লৈ আহিব, মোক মাৰি থৈ যাব, মোৰ পৰিয়ালটো শেষ কৰি থৈ যাব, মই ল'ৰাটো উলিয়াই দিম, তাকো শেষ কৰি থৈ যাব। আমাক ক'বলগীয়াও একোৱেই নাই, পৰিয়ালটোত মুঠতে একোৱেই নাইকিয়া হৈ থাকিলে। আপোনালোকে যদি এনেকৈ মানুহবোৰ লৈ যাব পাৰে তেন্তে আপোনালোকে বহুত কাম কৰিব পাৰিব লাগিছিলে। আজিলৈকে কি কৰিলে আপোনালোকে? চব সুবিধাবাদী চৰকাৰৰ বিপক্ষে এদিন মাত মাতি তাৰপিছতে আপোনালোকৰ যেতিয়া বেংক বেলেঞ্চ আহি যায়, যেতিয়া আপোনালোকৰ পইচা গোট খাই যায়, মৰণাস্ত্ৰ কিনিবলৈ আপোনালোকে পইচা পায়, খাবলৈ চাউলখিনি পায়, লগে লগে আপোনালোকৰ এই স্বাধীনতাৰ গোটেই সপোনখিনি আপোনালোকে তাতে শেষ কৰি পেলাইছে। নিজক বিক্ৰী কৰা মানুহ হয় আপোনালোকে, সুবিধাবাদী, পুৰা সুবিধাবাদী। মই নিজৰ মনৰ পৰা কৈছোঁ, মই কোনোদিন মই আলফাক ভাল নাপাওঁ আৰু কোনোদিন মই ভাল পাব নোৱাৰোঁ। তেওঁলোকৰ প্ৰতি সদায় মোৰ মনত আগৰ পৰাই ক্ষোভ আছে। তেওঁলোকে অকল সাধাৰণ মানুহৰ বেয়াৰ কাৰণে কাম কৰি আছে, কোনো মানুহৰ মই ভাল কৰা দেখা নাই আজিলৈকে। আজি আপোনালোকে আলফা হৈ তাত হাবিত ঘূৰি আছে, কাইলৈ চালফা হৈ আপোনালোকে ঘূৰি আহি সেই নিৰীহ মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰে। আলফা হৈ যাৰ ঘৰত আহি ভাত খাব, চালফা হৈ সেই ঘৰ মানুহক আহি আৰ্মিক লৈ আহি দেখাব যে এই ঘৰ মানুহক আমি ভাত খাইছিলোঁ। তেন্তে আপোনালোকৰ সত্যবাদিতা ক'ত? সত্য আপোনালোক সম্পূৰ্ণ অসত্য। আপোনালোক সকলো গোটেই এইবোৰ এটা চক্ৰান্ত হয়, এটা ডাঙৰ চক্ৰান্ত, য'ত সাধাৰণ মানুহবোৰৰ এটা পুতলা সজাইছে। বিদ্যুৎ মহন্তও তাৰ মাজৰ এটা পুতলা, যাক তেওঁলোকে হাতৰ পুতলা কৰি লৈ গৈছে। তেওঁ কলমৰ এটা শক্তি আছিলে, সেই শক্তিটো আপোনালোকে কাঢ়ি লৈ গৈছে। তাতকৈ আৰু ক'বলৈ একোৱেই নাই। তেওঁক সমাজখনৰ প্ৰয়োজন আছিলে, সমাজখন তেওঁ ঠিক কৰিব লাগিছিলে। নাহৰকটীয়াখনৰ কাৰণে তেওঁৰ প্ৰয়োজন আছিলে, ঘৰখনৰ কাৰণে প্ৰয়োজন আছিলে, এটা সৰু কণমানি পুত্ৰৰ পিতৃত্বৰ এটা প্ৰয়োজন আছিলে, তেওঁ নিৰাপত্তা আছিলে এটা পৰিয়ালৰ, এখন সমাজৰ। সেই নিৰাপত্তা আপোনালোকে শেষ কৰিলে। তেন্তে আপোনালোকে ভাল কাম কৰিছে বুলি আমি কেনেকৈ ক'ম আপোনালোকক? নিজে কওক। আজি আমাৰ কান্দি কান্দি এনেকুৱা অৱস্থা, আমি ৰাতি শুব নোৱাৰোঁ। আপোনালোকে কি সাহসত শুব পাৰিছে? পিঠিত বন্দুক বান্ধি আপোনালোকে ভাবিছে বহুত ভাল কাম কৰিছোঁ, বহুত ভাল কাম কৰিছোঁ। কি কৰিছে আপোনালোকে? প্ৰমাণ দিয়ক। কি কৰিছে প্ৰমাণ দিয়ক। এইটো মই ভাল কাম কৰিছোঁ কওক। মোক নালাগে, আৰু বহুত মানুহ আছে, ৰাজহুৱা কৰক। আপোনালোক আহক নিউজৰ আগলৈ। আজি মই বাইট দিছোঁ মোৰ মানুহজনৰ কাৰণে। কালি পৰহি মোৰ নিউজ চেনেল ঘৰত ভৰ্তি হৈছে। কাইলৈ মই বাহিৰত ওলাই যাম, 10জনে মোক প্ৰশ্ন কৰিব যে আপুনি গম পোৱা নাছিলেনে?
ইমান বছৰৰ এটা সম্পৰ্ক আপোনালোকে শেষ কৰিলে। এতিয়া আপোনালোকৰ এজেণ্টবোৰ বুলিয়ে ক'ম, তেওঁলোকৰ মানুহেই আমাৰ এতিয়া ৰাইজক ক'ব যে পত্নীয়ে জানে, পৰিয়ালে জানে। পৰিয়ালৰ কাৰণে মানুহজনতকৈ বাৰু টকা পইচা বেছি নে? হা, জানি শুনি কোনোবাই বাৰু পঠিয়াবনে যোৱা তুমি বন্দুক তোলা, তুমি জংঘলত থাকা, আমাক তোমাৰ প্ৰয়োজন নাই? কোনোবাই ক'বনে বাৰু? নিজেই কওকচোন আপোনালোকে। সকলো পত্নীকে মই সুধিছোঁ, কোনোবাই পাৰিবনে বাৰু নিজৰ মানুহজনক গাৰ কাষৰ পৰা আঁতৰাই পঠিয়াবলৈ যে যোৱা তুমি দেশৰ হৈ স্বাধীন অসমৰ হৈ কাম কৰা? নালাগে তেনেকুৱা সুখ। টকা পইচা যিখিনি আছিলে সেইখিনি আমি সুখী আছিলোঁ, বহুততকৈ সুখী আছিলোঁ আমি। চব শেষ কৰি দিলে। আজি এটাই সিদ্ধান্ত লৈছোঁ, এয়াই মোৰ শেষ চকু পানী। আৰু মই নেকান্দো তেওঁৰ কাৰণে, কিন্তু মই মোক তেওঁৰ পৰা উত্তৰ লাগে। বিদ্যুৎ মহন্তক মই কৈছোঁ, তুমি সঁচাকৈ যদি গৈছা, তুমি এবাৰ কথাটো উল্লেখ কৰা যে হয় মই গৈছোঁ। পৰেশ বৰুৱাই এবাৰ কওক যে মই তেওঁক মাতিছোঁ, তেওঁ আহিছে, মোৰ কাৰণে আহ্বান জনাই আহিছে, তেওঁ আমাৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছে। কওক, তেওঁলোকে স্পষ্টকৈ কওক যদি সেইটোৱে আছিলে। কাৰণ এনেকুৱা এজন সাধাৰণ মানুহ, যি সৰু অকণমানি কুকুৰ পোৱালিতে দুখ পালেও সহ্য কৰিব নোৱাৰে, অকণমানি মেকুৰী এটাৰ কিবা হ'লেও তেওঁ সহ্য কৰিব নোৱাৰে, চৰাই এটা কিবা এটা হ'লেও তেওঁ ধৰি লৈ যায়, সেই মানুহজনে হাতত বন্দুক লৈ বাৰু ফুৰিব পাৰিবনে? আপোনালোকে নিজেই ভাবকচোন। চব শেষ কৰি দিলে, এজন মানুহ শেষ কৰি দিলে, এটা সত্তা আপোনালোকে শেষ কৰি দিলে, এখন সমাজ শেষ কৰি দিছে আপোনালোকে, এটা ভৱিষ্যত শেষ কৰি দিছে। তেওঁৰ বয়স কিমান হৈছে? 38 বছৰ। তেওঁ বহুত কৰিবলগীয়া আছিলে। মোৰ ব্যক্তিগত কথা মই বাদ দিছোঁ, তেওঁ মোক লিখি থৈ গৈছে, তুমি সাহসী, তুমি পাৰিবা। ঠিক আছে, মই সাহস গোটাইছোঁ, মই পাৰিম, কিন্তু তুমি কিয় পলৰীয়া হ'লা? কিয় এৰি থৈ গ'লা? অকণো দায়িত্ব তুমি ল'ব নিবিচাৰিলা কিয়? এতিয়া তুমি কি দেশৰ দায়িত্ব ল'বা? তোমাক মোৰ সেইটোৱে প্ৰশ্ন। তুমি য'তে আছা ভালে থাকা, সদায় মই সেইটোৱে কামনা কৰিম, কিন্তু তুমি এবাৰ মোক কোৱা যে মই আহিলোঁ হিয়া, মই সঁচাকৈ আহিলোঁ, তুমি মোক এবাৰ কোৱা, মোক সেইটোৱে লাগে। কাৰণ মই জানো এদিন নহয় এদিন তুমি ফেচবুকৰ এইটো পষ্ট চাবা, আৰু তুমি চাবাই, মই জানো তুমি কেতিয়াও আমাক পাহৰিব নোৱাৰা, সেইটো আমি সম্পূৰ্ণ জানো। কিন্তু এটাই কথা কওঁ, যিটো পথত তুমি ভৰি দিলা, তোমাৰ সম্পূৰ্ণ ভুল সিদ্ধান্ত। সেই পথটোৰ পৰা তুমি কেতিয়াও সাধাৰণ জীৱন যাপন কৰিবলৈ ওলাই আহিব নোৱাৰা। যদিও আহা, তোমাৰ প্ৰতি সমাজখনৰ কি চকু হ'ব নাজানো, কিন্তু মইতো তোমাক আজীৱন মই বিশ্বাস কৰিব নোৱাৰোঁ। তুমি সম্পূৰ্ণ বিশ্বাসঘাতকতা কৰিলা মোৰ লগত, সকলোকে তুমি শেষ কৰি থৈ গ'লা। সকলোকে মই এটাই আহ্বান জনাইছোঁ, মোক আৰু একো প্ৰশ্ন নুসুধিব, মই একো উত্তৰ দিব নোৱাৰোঁ। আপোনালোকে যিখিনি জানে ময়ো সেইখিনিয়ে জানো, আপোনালোকে যিখিনি শুনিছে ময়ো সেইখিনিয়ে শুনিছোঁ। কিন্তু আজি মই এটা কথাই স্পষ্ট কৰিছোঁ যে ভৱিষ্যতে যদি কোনোবাই এইটো পথত যাম বুলি ভাবিছে, কাৰোবাক যদি দেখিছে কাৰোবাৰ লগত কথা পতা, কেইদিনমান কিবা কৰি থকা, তেনেকুৱা কিবা চাল চলন, মইতো নেদেখিলোঁ একো তেওঁক, কাৰণ মোৰ চাবলৈও সময় নাই, তেওঁক অবিশ্বাসো কৰি নাপালোঁ। যদি কোনোবাই তেনেকুৱা কিবা কাৰোবাক দেখিছে, আগতে সাৱধান হওক। পত্নীসকলক কৈছোঁ, আপোনালোকৰ সুবিধা ল'ব। তেওঁলোকে ক'ব যে পত্নীয়ে জানে, ঘৰৰ মানুহে জানে, কিন্তু সঁচাকৈ কোনেও গম নাপায়। কোনেও গম নোপোৱাকৈ এটা খেল খেলি সকলোকে লৈ গৈছে, এটা চক্ৰান্তত সুমুৱাই দিছে। হয়তো কিবা লোভ দেখুৱাইছে, হয়তো পৰিয়ালৰ ৰক্ষা কৰিম বুলি তেওঁলোকক কিবা প্ৰতিজ্ঞা কৰিছে, কিন্তু সেই প্ৰতিজ্ঞা সকলো মিছা। এজন মানুহ গুচি যোৱাৰ পিছত কেতিয়াও ঘূৰি আহিব নোৱাৰে তেনেকুৱা ৰাস্তাত। মোৰ ক'বলগীয়া ইমানেই, যিখিনি আপোনালোকে শুনিলে সেইখিনিয়ে সঁচা। মই কোনোদিন গম পোৱা নাই তেওঁ কি কৰি আছে, মই তেওঁক চাবও বিচৰা নাই। তেওঁ কি কৰিছে তেওঁক মই খুচৰাও নাই কোনোদিন। তেওঁ নিজৰ কামত ব্যস্ত, মই নিজৰ কামত ব্যস্ত। সদায় কওঁ, সৎ পথত থাকা, তুমি সৎ পথত থাকা। কিন্তু তুমি থাকিব নোৱাৰিলা, হয়তো তুমি হাৰি গ'লা কিবা কাৰণে। সমাজখন দেখি তোমাৰ খং উঠিলে, ব্যৱস্থা দেখি খং উঠিলে, তোমাৰ ছিষ্টেমৰ ওপৰত খং উঠিলে, তোমাৰ প্ৰশাসনৰ ওপৰত খং উঠিলে, সকলো মই মানি লৈছোঁ। কিন্তু পৰিয়ালটো তুমি এনেকুৱা কেতিয়াও কৰিব নালাগিছিলে। তোমাৰ অন্ততঃ তোমাৰ প্ৰতি মোৰ সেইটো আস্থা আছিলে, সেই আস্থাটো তুমি হেৰুৱাই দিলা। আজিৰ পৰা মই নিজৰ যিটো মোৰ চিনাকি, সেই চিনাকিটোৱে মই চিনাকি হ'ম। মোক বিদ্যুৎ মহন্তৰ ঘৈণীয়েক বা বিদ্যুৎ মহন্তৰ পত্নী বুলি যাতে মোক কোনেও নকয়, কাৰণ তেওঁক মই মোৰ মনৰ পৰা মই বিদায় দিছোঁ আজিয়ে। মই মোৰ ল'ৰাৰ কাৰণে এগৰাকী মাক, মোৰ শাহু শহুৰ, মোৰ মা দেউতাৰ কাৰণে মই এজনী ছোৱালী আৰু এজনী ল'ৰা হৈ মই থিয় দিম। যিখিনি মোৰ কৰিবলগীয়া আছে জীৱনত মই সকলো কৰিম। মোৰ ল'ৰাটোক মই ষ্টাব্লিছ কৰি দেখাম, সি যাতে এজন ভাল মানুহ হয়, তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰক। আৰু মোক একোৱেই নালাগে। ধন্যবাদ, ধন্যবাদ।